মইনাবাৰী অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত দুৰ্যোগ ব্যৱস্থাপনাৰ ওপৰত আখৰা শিবিৰ অনুষ্ঠিত। মৰিগাঁও জিলাৰ মইনাবাৰী আদৰ্শ নিচামুক্তি কেন্দ্ৰৰ উদ্যোগত আৰু ভাৰত স্কাউট এণ্ড গাইডৰ মৰিগাঁও জিলা সমিতি আবাধা মিত্ৰ মৰিগাঁও আৰু মইনাবাৰী অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত তাঁতিকটা মধ্য ইংৰাজী মাদ্ৰাছাৰ প্ৰাংগণত আজি দুৰ্যোগ ব্যৱস্থাপনাৰ ওপৰত এখনি আখৰা শিবিৰ অনুষ্ঠিত হৈ যায়। ভাৰত স্কাউট এণ্ড গাইডৰ মৰিগাঁও জিলা সমিতিৰ সম্পাদক আজহাৰুদ্দিন আহমেদৰ সঞ্চালনাত অনুষ্ঠিত হোৱা শিবিৰত অগ্নি নিৰ্বাপক বাহিনীৰ ফালৰ পৰা অনিল চন্দ্ৰ শইকীয়া আৰু লাটুল টিমুঙৰ নেতৃত্বত এটা দলে স্কাউট এণ্ড গাইড আৰু আপাধা মিত্ৰৰ সদস্যসকলৰ লগতে উপস্থিত ৰাইজৰ মাজত দুৰ্যোগ সম্পৰ্কীয় সজাগতা বৃদ্ধি কৰিবলৈ বিভিন্ন ধৰণৰ কলা কৌশল আৰু আখৰা প্ৰদৰ্শন কৰে। উক্ত আখৰা শিবিৰ অনুষ্ঠিত কৰাৰ বাবে মইনাবাৰী মধ্য ইংৰাজী মাদ্ৰাছাৰ প্ৰধান শিক্ষকৰ লগতে উপস্থিত সকলো ৰাইজে মইনাবাৰী আদৰ্শ নিচামুক্তি কেন্দ্ৰৰ কৰ্তৃপক্ষৰ লগতে উপস্থিত সকলোকে ধন্যবাদ জ্ঞাপন কৰে। মইনাবাৰীৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট, প্ৰাইম টাইম এনি। মইনাবাৰী আদৰ্শ নিচামুক্তি কেন্দ্ৰৰ উদ্যোগত ভাৰত স্কাউটছ এণ্ড গাইডছ মৰিগাঁও জিলা সমিতি, আমাৰ মইনাবাৰী অগ্নি নিৰ্বাপক বাহিনী, আমাৰ আপাদ মিত্ৰ মৰিগাঁও আৰু তাঁতিকটা মধ্য ইংৰাজী মাদ্ৰাছাৰ সহযোগত আজি তাঁতিকটা মধ্য ইংৰাজী মাদ্ৰাছা প্ৰাংগণত আপাতকালীন দুৰ্যোগ ব্যৱস্থাপনাৰ এক আখৰা শিবিৰ আয়োজন কৰা হৈছিলে। খুব সুন্দৰ পৰিৱেশত আজি এই অনুষ্ঠানটি অনুষ্ঠিত হৈ গৈছে। মই সকলোকে ধন্যবাদ জনাইছোঁ মৰিগাঁও জিলাৰ স্কাউট এণ্ড গাইডৰ জিলা সম্পাদক হিচাপে। গতিকে গাঁৱলীয়া অঞ্চলবোৰত এইবোৰৰ খুব প্ৰয়োজন, কাৰণ বিপদ কেতিয়াও কৈ নাহে, দুৰ্ঘটনা কেতিয়াও কৈ নাহে। দুৰ্ঘটনাৰ আগতীয়াকৈ আমি প্ৰস্তুতি সদায় ল'ব লাগিব আৰু আজিৰ এই আখৰা শিবিৰটো তাৰে এক অনুশীলন হৈছে। আমি আগত কেনেকৈ প্ৰস্তুত হৈ থাকিম। ইতিমধ্যে আমাৰ গৌৰৱৰ বিষয় যে মৰিগাঁও জিলাত বহু কেইগৰাকী মৰিয়াবাৰী অঞ্চলৰ যুৱকে আপাদা মিত্ৰ ট্ৰেইনিং লৈ আহিছে, 12 দিনীয়া প্ৰশিক্ষণ তেওঁলোকে লৈছে। আজি অগ্নি নিৰ্বাপক বাহিনী মৰিয়াবাৰীৰ তেওঁলোকে সদায় সহযোগ কৰি যাব। তেওঁলোকক মানে আমি প্ৰত্যেকেই সমাজখনৰ কাৰণে দায়বদ্ধ, প্ৰত্যেকেই যাতে সমাজখনত কিছু অলপ সহায় সহযোগিতা আগবঢ়াব পাৰোঁ। তাৰ কাৰণে আমাৰ স্কাউট এণ্ড গাইডৰ ছাত্ৰ ছাত্ৰীসকল, আপাদ মিত্ৰ, অগ্নি নিৰ্বাপক বাহিনী, ইয়াৰ অঞ্চলৰ ৰাইজ সকলোৱে এক সজাগতামূলক আজিৰ এই অনুষ্ঠানটি অনুষ্ঠিত হৈ গৈছে। উপস্থিত হৈছিল তেওঁলোক কিমান দূৰ উপকৃত হ'ব? আজি এই অনুষ্ঠানটিত আমি দেখা পাইছোঁ এই তাঁতিকটা অঞ্চলৰ বহু কেইগৰাকী মহিলাই অংশগ্ৰহণ কৰিছে। কাৰণ জুইৰ ক্ষেত্ৰত সচৰাচৰ আমাৰ প্ৰত্যেকৰ ঘৰত গেছ চিলিণ্ডাৰটো থাকেই। গেছ চিলিণ্ডাৰৰ জুইটো অতিকৈ ভয়াৱহ। গতিকে একদম সহজ পদ্ধতিত কেনেকৈ চিলিণ্ডাৰটো অফ কৰিব পাৰি, এইখিনি আমাৰ মহিলাসকলক আমাৰ অগ্নি নিৰ্বাপক বাহিনীৰ সদস্যসকলে তেওঁলোকে শিকাইছে। খুব সুন্দৰ, তেওঁলোকে নিজে অংশগ্ৰহণ কৰিছে, ভাল লাগিছে। খিৰিকী দৰ্জা এইবিলাক চব খুলি দিব আৰু ভুলতো যদি লাইটৰ চুইচ অফ আছে, চুইচ অফ হৈ থাকিবলৈ দিয়ক। আৰু যদি মানে লাইট অন হৈ আছে, অন হৈ থাকিবলৈ দিয়ক। চুইচ দিব নালাগে গেছ থকা সময়ত। তাৰমানে স্পাৰ্কিং এটা হয় যে চুইচটোত, তেতিয়া মানে জুই লাগি যাব পাৰে। সেইটোকে আধৰি খিৰিকী দৰ্জাবিলাক খুলি মানে গেছটো যাবলৈ দিব। এইটো সম্পূৰ্ণ উপকৃত হ'ব। আৰু ইয়াত যিখিনি শিকাইছোঁ, ঘৰত যিখিনি মানুহ আছে সেই মানুহখিনিকো অকণমান আভাস ইয়াৰ দ্বাৰাই মানে যাতে দিয়ে ল'ৰা ছোৱালীয়ে বা যিখিনিয়ে শিকিলে, সেইটোৱে মোৰ।